নমস্কাৰ সৰ্বপ্ৰথমে আমাৰ তৰফৰ পৰা আপোনালোক সদৌতিলৈকে জনাইছো আমাৰ একান্তই আন্তৰিক শ্ৰদ্ধা আৰু সবিনয় প্ৰণিপাত। অমৃতকালৰ সোণালী বাটেৰে চন্দ্ৰলোকত সপোন সিঁচা ভাগ্য বিধাতা ভাৰতী আইৰ নুমলীজি এই অসম মুলুকতে শংকৰ আজানৰ স্বৰ্ণীল কৃষ্টিৰ পৰশত ব্ৰহ্মপুত্ৰৰ দুয়ো পাৰে সঞ্চাৰিত হৈছিল সমন্বয়ৰ ৰন্ধন। আৰু এই সোণতে শুৱগা চৰাই আজি চৌদিশে আৰাধনা হৈছে শিক্ষা জ্ঞান ৰূপে আৰু সেই জ্ঞানকেই শক্তি স্বৰূপে। অজ্ঞ শাসৰ ধানেশ্ব संशयात्मा विनश्यति नायम लोकोस्ति न परहा न सुखम संशयात्मनः। দশক দশক জুৰি অৱহেলা আৰু স্থবিৰতাৰ অন্ধকূপত মৃতপ্ৰায় অসমৰ চৰকাৰী শিক্ষা ব্যৱস্থাৰ পুনৰুদ্ধাৰৰ ক্ষেত্ৰত এই মহোৎসৱ যেন গুণোৎসৱ এক সঞ্জীৱনী সুধা। কোনোবা নতুন পুৰুষ স্বপ্নদ্ৰষ্টাৰ সপোনত সোণপানী ছটিয়াই চৰকাৰী শিক্ষানুষ্ঠান আজি বিদ্যায়তনিক সহবিদ্যায়তনিক বুনিয়াদ সহিতে মূল্যাংকন হৈ গঢ় দিব এজাক নতুন তৰুণী অনাগত দিনৰ জাগ্ৰত পোহৰে। গুণোৎসৱ হৈছে অসম চৰকাৰৰ চৰকাৰী অনুষ্ঠানৰ গুণগত মান নিৰূপণৰ এক অভিলাষী পদক্ষেপ। অসমৰ চৰকাৰী আৰু প্ৰাদেশিকৃত বিদ্যালয়, আদৰ্শ বিদ্যালয়, কস্তুৰবা গান্ধী বালিকা বিদ্যালয় আৰু আৱাসিক বিদ্যালয়, ইয়াৰোপৰি চাহ বাগিচা অঞ্চলৰ আদৰ্শ বিদ্যালয়ৰ প্ৰথমৰ পৰা নৱম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলক এই গুণোৎসৱে সামৰি লৈছে। 2017 বৰ্ষতেই শুভাৰম্ভ ঘটি 2025ত ষষ্ঠ সংস্কৰণ অতিক্ৰমী শিক্ষাৰ এই মহা উৎসৱৰ মাধ্যমেৰে উদ্ভাসিত হওক আইৰ মুখৰ ভাষাটি। আমাৰ বিদ্যা মন্দিৰটি আৰু গুণগত শিক্ষাৰে উদ্বুদ্ধ এজাক অগ্নি যুগৰ ফিৰিঙতি, যি হ'ব আমাৰ জাতিৰ ধৰণী। ৰূপকোঁৱৰৰ ভাষাৰে গাঁৱৰ পদূলি গছকি জোনাকী বাটেৰে জগত সভালৈ অগ্ৰগামী। শেষত সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ এটি গীতৰ কলিৰে আমিও ক'ব খোজো, নতুনৰ গতি খেদা ডেকা গাভৰু আমি নিৰ্ভীক কুৰি শতিকাৰ অজ্ঞান চাকনয়া এফলীয়া কৰি থৈ মাৰি যাওঁ জীৱনৰ দাৰ। ধন্যবাদ।